Hello friend, welcome back to my YouTube channel. আৰু মই আজি আপোনালোকক দেখাব লৈছো নুনি কাপোৰ আৰু প্ৰাইচটো বহুত ভাল। সো এয়া চাওক কিমান ধুনীয়া হয় আৰু হেনেকুৱা ষ্টাইলৰে পাব আপুনি যদি হেতু বাই কৰিব বিচাৰে আৰু বেলেগ বেলেগ ষ্টাইল দেখিব এতিয়া। আৰু আমাৰ নেক্সট প্ৰডাক্টটো হৈছে এয়া ফুলটো একে কালাৰটো চেঞ্জ ব্ল্যাক আৰু আমাৰ 3 নম্বৰ প্ৰডাক্টটো হৈছে এয়া আৰু এই কাপোৰবোৰ মেচিনে মেড কৰা হয় আৰু প্ৰাইচটো 1280 হয়। নুনি কটন নুনিৰ বিধৰ থাকে আৰু এয়া হৈছে মেচিন মেড নুনি কটন আৰু প্ৰাইচটো 1280 অনলি 1280 বহুত ধুনীয়া হয়। সো আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু চাই লওক নহলে। আমাৰ সেকেন্ড স্টাইলটো হৈছে এয়া নুনি কটন হয় 1690 অকনমান বেলেগ স্টাইলটো সো ধুনীয়া হয়। গৰমৰ দিনতো পিন্ধিব খুব ধুনীয়া হ'ব। সো বাই কৰি ল'ব আৰু যদি আপোনালোকে ল'ব বিচাৰে ডেসক্ৰিপচনত WhatsApp নম্বৰ আছে তাত মোক মেসেজ কৰিলে হৈ যাব আৰু যেটো লাগে হেতু স্ক্ৰিনশ্বট মাৰি আপুনি মোলৈ WhatsApp কৰি পঠিয়াব পাৰিব তেতিয়া মই ডিটেইলছ দেখাম। সো আপোনালোকে বাই কৰি ল'ব পাৰিব। এয়া দেখিছে নিশ্চয় আপোনালোকে চাই যাওক। আমাৰ 3 নম্বৰ ষ্টাইলটো হৈছে এয়া নুনি বাই নুনি আৰু প্ৰাইচটো 1700। এয়া একো মিক্স নাই অনলি নুনি বাই নুনি আৰু খুব ধুনীয়া হয় দেখিবলৈ কিউট লাগে পিন্ধিলে। সো বাই কৰি ল'ব পাৰিব 1700 আৰু আপোনালোকে যদি হেনেকুৱা ধৰণৰ ভিডিও চাই ভাল পায় বা আগলৈও পাব বিচাৰে মেখেলা চাদৰ বা যিকোনো মেখেলা চাদৰ কম প্ৰাইচৰ বা হেভি প্ৰাইচৰ আপুনি এনেকুৱা ধৰণৰ যদি লাগে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া প্ৰতিটো ভিডিও আপোনালোকে পাই থাকে। আৰু মই অলৰেডি দিয়া আছে লো প্ৰাইচৰ মেখেলা চাদৰ 600 টকীয়া আৰু দিয়া আছে আপোনালোকে চাই ল'ব মোৰ চেনেলত গৈ পিনি নহলে ডেসক্ৰিপচন বক্সত মই দি দিম লিংকটো আৰু মিচিং মেখেলা চাদৰ খুব কম প্ৰাইচত দিয়া আছে। সো আপোনালোকে চাই বাই কৰি ল'ব পাৰিব। আৰু আমাৰ 4 নম্বৰ ষ্টাইলটো হৈছে এয়া নুনি বাই পলি প্ৰাইচটো 1800 অনলি। নুনি বাই পলি আছে ইয়াত পলিৰ লগত মিক্স কৰা আছে খুব ধুনীয়া কালাৰৰ আছে আৰু ষ্টাইলটো খুব ধুনীয়া। আপোনালোকে এতিয়াৰ গৰম দিনতো পিন্ধিব পাৰিব খুব ধুনীয়া লাগে। সো আপোনালোকে চাই লওক আৰু যেটো কালাৰটো পছন্দ হয় হেতু কালাৰটো স্ক্ৰিনশ্বট মাৰি মোলৈ পঠিয়াওক। সো চাই লওক নহলে। আৰু আমাৰ একেবাৰে লাষ্টৰ 5 নম্বৰ ষ্টাইলটো হৈছে এয়া নুনি বাই নুনি বহুত ভাল কোৱালিটি হয় আৰু সাইড পাৰি এণ্ড বিপি ইনক্লুড আছে আৰু ফুলবোৰ পদ্মিনী সূতাৰ হয় আৰু অনলি ফুলবোৰে পদ্মিনী সূতাৰ। মেখেলা চাদৰযোৰ গোটেইযোৰৰ ফুলটো পদ্মিনী সূতাৰ খুব ধুনীয়া হয় আৰু প্ৰাইচটো 2350 অনলি খুব ধুনীয়া লাগে। এয়া চাওক ইয়াত 20 জোৰা আছে অনলি 20 জোৰা। সো আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু পিন্ধিলেতো কিমান কিউট লাগে আপোনালোকে গম পাবই নিশ্চয় পিন্ধি চালে। আৰু এয়া দেখিছে নিশ্চয় কিমান ধুনীয়া লাগে আৰু অতি সোনকালে আৰু ভিডিও আহি আছে। সো আজিলৈ আহোঁ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম।